কাকিমা ও কাকিমা আজি মোৰ মূৰটো বৰ ওজন ওজন লাগিছে আগৰ প্ৰেছাৰৰ টেবলেটকেইটাও ঢুকাইছে চাচোন চা কোনোবা চকত যোৱা মানুহ কোনোবা আছে নেকি তোৰ বাৰু মোৰটো বেছিকৈ বেয়া লাগিছে নেকি নাই দে তই ইমান ভয় খাব নালাগে শুনাচোন ক'ত যোৱানো আকাশী মই অকণমান সোণতলী গাঁৱৰ ফালে যাম বুলি আহিছোঁ তাৰ পকীৰ কামটো মই লৈছোঁ নহয় কি মানে তুমি সেইফালে যাওঁতে সাগৰদাহঁতৰ তাত সোমাই সাগৰদাক মই মতা বুলি ক'বাচোন হ'ব দিয়া মই কৈ যাম দিয়া বাৰু আকাশী আকাশী কিয় মাতিছিলি ক ইমান চিঞৰি আছো যে আগতে মানুহটো ওচৰলৈ যোৱা নাই মোৰ সময় নাই মোৰ আজি বহুত কাম আছে কিনো গোটেই ইমানকৈ কাম আছে এতিয়া শুনচোন চকৰ পৰা ফটকৈ দেউতাক প্ৰেছাৰ টেবলেট আনি আছোঁ তোৰ মনত আছেনে আগে পিছে যে আনি দিছিলি আছে দে 1 মিনিট ৰ মই পইচাটো লৈ আহোঁ হ'ব দে হ'ব পইচা মোৰ তাত আছে তই এটা কাম কৰিবি মই আহি পালে একাপ ধুনীয়া তাত গাখীৰত চাহ খুৱাবি হ'ব দে বাবা হ'ব দে এতিয়া যাবিনে জানি মানে মই এই গ'লো এই আহিলো কি যে হ'ব নহয় এই ল'ৰাটোৰ লগত বেপাৰ বাণিজ্য সামৰি ঘৰ পাবহি এতিয়া দেউতাৰে ভাল পাইছে না নাই আকাশী পাইছে যোৱাকালি সাগৰদা আনি দিয়া প্ৰেছাৰ টেবলেট দুটা খাই কিছু ভাল পাইছে আজি আবেলি গাই গৰু বান্ধি তহঁতৰ ফালে এপাক যাম বুলি ভাবিছোঁ বোলো দেউতাৰো খবৰটো লৈ আহোঁ হয় দে কিমান দিন যে আমাৰ ফালে যোৱাই নাই মায়ে কৈ আছে বোলে সাগৰৰ মাকে বা কিহত বেয়া পালে আমাৰ ফালে নহাই হ'ল কিয় যোৱা সপ্তাহত যোৱা নাছিলোঁ জানো মাকো বিচাৰি বিশালৰ কুলদীপ মানে তোৰ লগত আমাৰ এটা জৰুৰী কথা তহঁতে যেনেকৈহে কৈছ মোৰ হ'লে ভয়হে লাগিছে দেই ক'ৰবাত কিবা দায়িত্ব লগালো নেকি বাৰু নাই আকাশীয়েতো তেনেকুৱা কোনো কথা নহয় মানে কথাটো হ'ল আমি আমাৰ গাঁৱৰ নৱজ্যোতি সংঘৰ যুগত আমি এখন বিহু আখৰা পাতিব বিচাৰিছোঁ তাত নাচিবৰ দায়িত্ব আমি তোক দিম বুলি ভাবিছোঁ গাঁৱত ইমানবোৰ ধুনীয়া ধুনীয়া নাচ শিকাব পৰা ছোৱালী থাকোঁতে তহঁতবোৰে মোকে চিলেক্ট কৰিব পাৰিলিনে ইমানবোৰ গাঁৱত নাচিব পৰা ছোৱালী থাকোঁতে তোৰ ওচৰত আহিছে সেইটো হ'বলৈ তই বুজা নাই পিছে কোনদিনাৰ পৰা ক'ত হ'ব আখৰা বৰদেউতা আমাৰ বৰ আজোপাৰ তলত অহাকালি আবেলিৰ পৰা আৰম্ভ কৰি দিম বুলি ভাবিছোঁ তেন্তে ঠিক আছে দে সাগৰে তাইক আবেলি থৈ আহিব থৈ যাবনে সাগৰ আকৌ তোৰ লগত তাইক কি কৈছে সাগৰদাই বজাই দিম বুলি কৈছেনে কৈছে বজাই দিম বুলি কৈছে ভালেই হ'ব দে সাগৰদাৰ চাইকেলতে অহা যোৱা কৰিব পাৰিম
আকাশী সাগৰচোন ক'ত যাওঁ একেবাৰে কান্ধত ঢোল চোল লৈ যায়। অ' মন্দা আমি তোমালোকৰ গাঁৱৰ ফালে গৈ আছোঁ। অ' হয় নেকি? আহা তেন্তে তুমি মোৰ লগতে যাব পাৰিবা আৰু সাগৰে লাহে লাহে আহি থাকক নে কি কোৱা সাগৰ? আকাশীয়েহে জানিব চাইকেলতে যায় নে বাইকতে যায়। মন্দা নালাগে নেকি? আহা হে আহা, মোকো লাজ কৰা নাই আৰু। সাগৰ দা তই লাহে লাহে আহি থাক। হ'ব দে আজিলৈ গধূলিয়ে হ'ল, কাইলৈ চবে এটা সময়তে আহিবি। অঁ হ'ব দে বল বল। পিছে এইবাৰ জানো চাইকেলত যাব পাৰিবি? চোৱা মা, সেইটো কথা নহয়। এটা কথা হয় যে ছোৱালীজনীৰ জাতি আৰু ধৰ্ম মোৰ লগত নিমিলে, কিন্তু এটা কথা তুমি মনত ৰাখিবা যে ছোৱালীজনীয়ে মোকো অন্তৰেৰে ভাল পায় আৰু ময়ো তাইক অন্তৰেৰে ভাল পাওঁ। গতিকে তাইৰ আৰু মোৰ কিন্তু মনৰ মিল আছে, জাতি আৰু ধৰ্মৰ মিল নাথাকিব পাৰে। চোৱা মানৱ, তুমি আমাৰ একমাত্ৰ সন্তান। তোমাক লৈ আমাৰ যত যি সপোন আশা ভৰসা। তুমিতো জানাই সমাজত দেউতাৰা আৰু মোৰ একোটা সুকীয়া পৰিচয় আছে। গতিকে তোমাৰ কথা মতে যদি আমি এজনী পাহাৰীয়া ছোৱালী বোৱাৰী কৰি আনিবলগীয়া হয়, তেন্তে সমাজৰ চকুত ঘৃণাৰ পাত্ৰ হ'ব লাগিব। সকলোৱে ঠাট্টা কৰিব, দেউতাৰাই বাটত ওলাব নোৱাৰিব যে প্ৰিন্সিপালৰ ল'ৰাই অজাতিৰ এজনীক আনি ঘৰ সোমোৱালে। ঠিক আছে দিয়া মা, মোৰ ভাল পোৱাৰ কাৰণে যদি তোমালোকৰ সন্মান হানি হয় তেনেকুৱা কাম মই কেতিয়াও নকৰোঁ, কাৰণ মই তোমালোকৰ মতেই সকলো কাম আজিলৈকে কৰি আছোঁ। তোমালোকৰ সন্মান হানি হোৱা কাম মই কেতিয়াও নকৰোঁ। তোমালোকে যি ভাল দেখা তাকেই কৰা, মোৰ ক'বলগীয়া একো নাই। মাহীয়াই তোমাৰ কাৰণে গাঁৱত এজনী ছোৱালী চাইছে। ৰূপে গুণে হেনো তোমাৰ লগত বৰ ধুনীয়াকৈ মিলিব। অহাকালি দেউতাৰা আৰু মই যাম সেই ছোৱালীজনীক চাব। লৰাই কিহত কৰ্মৰত বুলি ক'লে? আমাৰ দৰে ডিফেন্সত কৰে। আমাৰ মাহীয়েকৰ মুখত আপোনালোকৰ ছোৱালীজনীৰ কথা প্ৰায়েই শুনি থাকো। পিছে
পিছে ভালে শুনে নে বেয়া শুনে? নাই নাই ভালে শুনো, বেয়া কিয় হ'ব আকৌ? বেয়া নাপাব দেই, মই মানুহজন এনেকুৱাই এই বৰ হাঁহি ফূৰ্তি কৰি ভাল পাওঁ। এই আমাৰ এওঁ বেয়াই পায় মোক, এই বৰকে হাঁহি ফূৰ্তি কৰি থাকো কাৰণে। নাই নাই বেয়া কিয় পাম আকৌ, আচলতে এনেকুৱা মানুহে ভাল লাগে। মাহীয়েকে ঠিকেই কৈছিল, আমাৰ মানসৰ লগত একেবাৰে পাও ভজোৱা হৈ মিলিব। পিছে কিমান সোনকালে বিয়ে গৈ বুলিব পাৰো আৰু। সাগৰ দেখোন, তই ইয়াতে বৰশী বাই আছ? বিষ্ণু মাছ নাই অ', উৰণি অভ্যাস যে গৰুকেইটা নিব হ'লে ৰৈ আছো। মাছ ক'ত আহিব? তই সৰু সৰু টোপ দি থাক, মাছে খাই গুচি যাব। কোনোবাই আকৌ তোৰ এই ঘাটটোতে ডাঙৰ টোপ দি তোৰ চকুৰ আগত লৈ যাব, তই চাই থাকিব লাগিব। তই কি ক'ব বিচাৰিছ? চিধা চিধি ক। কিয় তই গমেই পোৱা নাই চহৰৰ পৰা যে আকাশীক চাব মানুহ আহিছে? আকাশী আকাশী, মই এইবোৰ কি শুনিছো? তোক চাবলৈ ল'ৰা ঘূৰি আহিছে? সাগৰদা, মইতো কম বুলিয়ে ভাবিছিলোঁ, কিন্তু আজিয়ে যে আহিব সেইটোহে ভবা নাছিলোঁ। গোপা সাগৰ, আমাৰ এই কপালখন বহুত ভাল নহয়নে? ল'ৰাই চৰকাৰী চাকৰি কৰে পুলিচত। আমিয়ে কৈছো বোলে ইমান এখন ভাল ঘৰৰ পৰা প্ৰস্তাৱ আহিছে, তই আৰু না কৰিব নালাগে নে কি কোৱা বাপা? সাগৰদা, তই কান্দিছ? থেত পাগলী, এয়া মোৰ শুকৰ চকুৰ পানীহে। আজি মোৰ কিমান ভাল লাগিছে, তই কি বুজিবি? সৰুৰ পৰা একেলগে ডাঙৰ হ'লোঁ, তোৰ লগত কিমান কাজিয়া কৰিলোঁ, তোৰ ভাগৰ বস্তু কিমান খালোঁ। আজি ঘপককৈ মোক এৰি যাব ওলাইছ, কিন্তু কিন্তু মোৰ আজি বহুত ভাল লাগিছে। ল'ৰা চৰকাৰী চাকৰিয়াল, চহৰত থাকে, বিল্ডিঙত থাকিবি, AC গাড়ীত গাঁৱলৈ অহা যোৱা কৰিবি, বাহ আৰু কি লাগে? কি হ'ল সাগৰদা? এই ভৰদুপৰীয়াখন নৈৰ পাৰত অকলে অকলে কি কৰি আছা? আকাশী, তই মোক এৰি নাযাবি, তোক মই বহুত ভাল পাওঁ। সাগৰদা, সেয়া তই কি কৈছ? এয়া অসম্ভৱ। অসম্ভৱ নহয় আকাশী, এয়া সম্ভৱ, এয়া সম্ভৱ। মই আজিয়ে বৰদেউতা আৰু বৰমাক সকলো খুলি ক'ম। হেৰা, আজি আমাৰ বৈবাহিক জীৱনৰ প্ৰথমটো দিন। তুমি হয়তো ভাবিছা যে মোৰ মানুহজন এনেকুৱা হওক তেনেকুৱা হওক, তই মদ নাখাওক, মোক বহুত মৰম কৰ। হয়, তুমি ভবাৰ দৰেই তোমাৰ মানুহজন বহুত মৰমীয়াল হয়, কিন্তু 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 সেই মৰম চোৱাৰ বাবে নহয়, সেই মৰম তোমাৰ বাবে নহয়। এই আপুনি কি কৈছে? এয়াই সঁচা। তুমিতো মোৰ কোনোদিনেই পচন্দ নহয়, একমাত্ৰ মোৰ মা দেউতাৰ পচন্দতহে মই তোমাক বিয়া কৰাই আনিছো। তুমিতো মোৰ কোনোদিনে পচন্দ নহয় আৰু কোনোদিনেই তুমি মোৰ পচন্দ হ'বলৈ চেষ্টা নকৰিবা, আৰু পচন্দ তুমি মোৰ কেতিয়াও নোহোৱাই। তেন্তে এই বিয়াত সন্মতি দিয়াৰ কাৰণটো কি? মই যদি আমাৰ জাতি ধৰ্মৰ লগত নিমিলা অজাতি পাহাৰীয়া ছোৱালী এজনীক মই ভাল পাইছিলো, তাই মোক পাইছিল,
কিন্তু মোৰ মা দেউতাৰ অমান্তিৰ কাৰণে মই তাইক বিয়া কৰাব নোৱাৰিলোঁ। আপুনি সঁচাই বহুত ডাঙৰ পাপ কৰিছে মোৰ লগত আৰু সেই অচিনাকি ছোৱালীজনীৰ লগত। এজনী ছোৱালীক কথা দি কথা ৰাখিব নোৱাৰি মা দেউতাৰ সন্মানৰ কথা চিন্তা কৰি এই বিয়াত সন্মতি দি মোৰ জীৱন যৌৱন আশা ভৰসা আপুনি চব শেষ কৰি দিলে। আপুনি সঁচাই বহুত ডাঙৰ পাপ কৰিছে। হেৰা শুনিছানা? এটা কথা মন কৰিছানা? কি কথানো বাৰু? আমাৰ এই আকাশীৰ বিয়াৰ পিছৰে পৰা সাগৰটো এটা খবৰ ল'বলৈ নহওঁ হ'ল। কথাটো মন কৰিছানে? অঁ, মই ভাবিছোঁ কিহতনো বেয়া পালে সি। মই এইকেইদিনৰ ভিতৰতে সাগৰক লগত লৈ আপিটোৰ খবৰ এটা লৈ আহিমগৈ। তাইলে বৰকৈ মনত পৰিছোঁ। চহৰত যিবোৰে সৰু সৰু গলি সাগৰক লগত নিনিলে মই ওলাবই নোৱাৰিম। সৰুতে তাইক পুৰণতা শিকাওঁতে যিমানবোৰ কোবাইছিলোঁ আজি সেই কথা মোৰ মনলৈ আহিছিল। অঁ, সেইটোকে কৰক। কথাটো ময়ো ভাবিছোঁ। সাগৰদা লৈ যা মোক ইয়াৰ পৰা, লৈ যা। মই ইয়াৰ লগত এক মুহূৰ্ত থাকিব নোৱাৰো। ই মোক মাৰি পেলাব। মই থকলে কাহিটো কোনেও একো কৰিব নোৱাৰে। মইতো কাজিয়ে ইয়াৰ পৰা লৈ যাম। বৰদেউতা, আপোনাৰ কিবা ক'ব লগা আছে? আছে, মোৰ ক'ব লগা বহুত আছে। মই এইখন ঘৰত আকাশীক এক মুহূৰ্ত নাৰাখোঁ। মই আজিয়ে লৈ যাম। বৰমা, ভাতৰ লগত কি বনাম? এয়া আকৌ বৰমা, এতিয়া মই তোৰ মা। পাহৰিছিলোৱে আগৰ অভ্যাস যে। মা, এতিয়া কি বনাম? কোনেও একো চিন্তা কৰিব নালাগে। কি বনাম কি নবনাম, মই আজি মাংস লৈ আহিছোঁ। আকাশী যা যোগাৰ কৰি দে। আজি মই বনাম মাংস। তহঁতে হাত চেলেকি চেলেকি খাব লাগিব। অঁ, শুনিছানে? ক'লেহে শুনিম। যোৱাকালি মাইনাৰ হাতত স্কুলৰ পৰা এখন জাননী দি পঠিয়াইছিল। কি জাননী? গাৰ্জেন মিটিঙৰ। তুমিয়ে যোৱা নেকি? ঠিক আছে দিয়া, ময়ে যাম। আহা তেন্তে, হাত মুখ কেইটা ধুই কিবা এটা খাই লোৱা। মাইনাকো একেলগে দিওঁ, নহ'লে দেৰি হ'ব।